বিনোদ কেৱৰ্ডটো বৰ্তমান ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছে। পিছে বিনোদ কোন বা কি তাৰ বিষয়ে জানিম আহক। বান্ধৱীসকল, বিটক ইউটিউব চেনেললৈ আপোনাক স্বাগতম। বিনোদ নামৰ এজন ব্যক্তি যিয়ে ইউটিউব চেনেল এটা ক্ৰিয়েট কৰি তেওঁ যিকোনো কমেণ্টতেই খালি বিনোদ লিখিছিল। কোনোবা চেনেলত কিবা কণ্টেণ্ট ভাল লাগিলে তেওঁ তাত লিখিছিল বিনোদ, সেই হৈছে বিনোদ। কিন্তু সেই কেৱৰ্ডটোৱে বৰ্তমানে তোলপাৰ লগাই আছে, কিয়নো সেই বিনোদ নামৰ ভিডিঅ'টোৱে ভাইৰেল হৈ পৰিছে। এইটো এটা নতুন বিষয় নহয়, বিনোদ বিষয়টো নতুন এটা বিষয় নহয়। এনেধৰণে ছ'চিয়েল মিডিয়াত কিছুমান বিষয় লৈ বা কিছুমান চাৰ্চেবল কণ্টেণ্ট লৈ বা কিছুমান ভিডিঅ' লৈ পেলাই ভাইৰেল হৈ থাকে, কিছুমান ভিডিঅ' ভাইৰেল হৈ থাকে। এইটো ছ'চিয়েল মিডিয়াত নতুন বিনোদ এই শব্দটো ছ'চিয়েল মিডিয়াত এটা নতুন বিষয় নহয়। এনেধৰণৰ কিৱৰ্ড বা ভিডিঅ' ভাইৰেল মাজে মাজে ছ'চিয়েল মিডিয়াত হৈ থাকে। আৰু সেই নাই, বিনোদ কোনো মহান ব্যক্তি নহয় বা কোনো ডাঙৰ নহয়, ইউটিউব ক্ৰিয়েটৰ নহয়, সাধাৰণ এজন মানুহেই, জেনেৰেল আপোনাৰ মোৰ নিচিনা এজন সাধাৰণ মানুহেই। গতিকে তেওঁ সাধাৰণতে এটা চেনেল ক্ৰিয়েট কৰি এনেধৰণৰ কমেণ্ট কৰাৰ কাৰণে তেওঁক সেই ভিডিঅ'টো ভাইৰেল হ'ল আৰু কোনোবা এজনে ভিডিঅ'টো বনালে। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা। চেনেলটি ছাবস্ক্ৰাইব কৰি থবা, লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থবা। আজিলৈ ইমানেই, পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিঅ'লৈ। ধন্যবাদ।